পাৰিলোঁ। অমিতা এয়া মায়ে ৰেডি কৰি দিছে, আমি এতিয়া এয়া লৈ যাম। পকা পকা অমিতা, কেঁচাও দিছে লগতে, গোটেইকেইটা গছতে পকা। মা কিবা এটা কৈ দিয়া। এয়া ঘৰতে ৰোৱা অমিতা, ঘৰৰে ছোৱালীকেইটাৰ সিহঁতে আৰু ভাড়া ঘৰত থাকে, ক'তনো কি পাব। এই অমিতা কেইটামান ওলালে আৰু তাকে সেয়া দি পঠিয়াওঁ বুলি মই সেয়া যতনাই দিছোঁ আৰু। এয়া দেউতাই ঘৰতে ৰোৱা বিলাহীজোপা ধুনীয়াকৈ লাগিছে। এদিন পিছতে এয়া বিলাহী খাবলৈ হ'ব আৰু। এয়া ঘৰৰ উৰহি ছিঙিছোঁ। দেউতাই ধুনীয়াকৈ ইয়াতে লেচুজোপাতে দিছে। এয়া ঘৰৰ উৰহি ধুনীয়াকৈ লাগিছে। এয়া ঘৰৰ ৰহৰজোপা খুব ধুনীয়াকৈ লাগিছে। বাৰীত আৰু কেইজোপামান আছে, ইয়াতে থকা জোপা দেখুৱাইছোঁ। এয়া দেউতাই লাওজোপা লগাইছে, কেইদিন পিছতে লাগিব। এয়া আমি প্ৰতি বছৰে আচলতে কিনি পেলাই লাও কোমোৰা এয়া নাখাওঁৱেই, ঘৰৰে খাওঁ। গতিকে এয়া লগাইছে দেউতাই, আৰু বাৰীত উৰহি লাগি আছে। যি পাৰে দেউতাই ঘৰতে কৰে, আমি এনেকৈ কৰি খাওঁ আৰু।